ক্ৰিপ্টো ট্ৰেডিং বৰ্তমান সময়ত বহুত বেছিভাৱে প্ৰচলিত হৈ গৈছে। ক্ৰিপ্টো ট্ৰেডিং কৰিব কেনেকৈ লাগে, কৰিবলৈ হ'লে আমি কি ইউজ কৰিব লাগিব, আৰু ইণ্ডিয়াত লিগেল নে ইলিগেল, বা যদি আমি লিগেলি কিবা উপায় আছে তেনেহ'লে আমি কেনেকৈ কৰিব পাৰোঁ, ইয়াত টেক্স কিমান আছে, এই গোটেইখিনি আপোনালোকক সহজে মোবাইলত কৰিব পৰাকৈ এই ভিডিঅ'টোত মই বুজাই ক'বলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধুসকল, মই প্ৰীতম ফুকন সকলোকে স্বাগতম জনাইছোঁ EDU BY প্ৰিটমৰ এটি নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আমি ক্ৰিপ্টো ট্ৰেডিঙৰ ওপৰতে ডিছকাছ কৰিম। এতিয়া পোনপ্ৰথমতে আপোনালোকক এটা কথা জনাব বিচাৰিম, ক্ৰিপ্টো ট্ৰেড কৰিলে আপুনি 30% টেক্স গভৰ্ণমেণ্টক দিব লাগিব। কিন্তু এনেকুৱা কিবা উপায় আছে নেকি যাৰ জৰিয়তে আমি যদি ক্ৰিপ্টো ট্ৰেডিং কৰোঁ সেই 30% টেক্সো দিব নালাগে, আৰু লগতে লিগেলি মোবাইলতে আমি ক্ৰিপ্টো ট্ৰেডিং কৰিব পাৰোঁ, আৰু মিনিমাম আমি 100 টকাৰ পৰাই ক্ৰিপ্টো ট্ৰেডিং আমি ষ্টাৰ্ট কৰিব পাৰোঁ। ব'লক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকক জনাই দিওঁ, ক্ৰিপ্টোত ইণ্ডিয়াত আপুনি লিগেলি এতিয়া ট্ৰেড কৰিব পৰা অপশ্যন আপোনাৰ হাতত আছে। দ্বিতীয়তে 30% টেক্স নিদিয়াকৈও আপুনি ক্ৰিপ্টোত ট্ৰেড কৰিব পাৰে, কিয়নো ক্ৰিপ্টোত ডাইৰেক্ট ট্ৰেড নকৰি আমি ক্ৰিপ্টোৰ ডেৰিভেটিভছত ট্ৰেড যদি কৰোঁ তেনেহ'লে 30% টেক্সটো আমাৰ ওচৰত এপ্লিকেবল নহয়। এতিয়া আমি তাৰ বাবে কি কৰিব লাগিব, পোনপ্ৰথমতে যিমানবিলাক প্লেটফৰ্ম আছে এই প্লেটফৰ্মবিলাকক বাদ দি আমি যদি ছেফলি কৰিবলৈ হয় তেনেহ'লে FIU ৰেজিষ্টাৰ্ড প্লেটফৰ্মত আমি কৰিব লাগিব। FIU ৰেজিষ্টাৰ্ড প্লেটফৰ্মত ট্ৰেড কৰিবলৈ হ'লে পোনপ্ৰথমতে মই এটা নামেই ল'ব লাগিব, যিটো মই নিজেও ইউজ কৰোঁ, সেইটো হৈ গ'ল ডেল্টা এক্সচেঞ্জ ইণ্ডিয়া। এতিয়া ডেল্টা এক্সচেঞ্জ ইণ্ডিয়া যিটো লিংক হয় মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে গৈ পেলাই নিজৰ একাউণ্টটো তাতে খুলি ল'ব পাৰিব। ফ্ৰীলি একাউণ্ট খুলিব পাৰিব, মাত্ৰ 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্ট খোলা কমপ্লিট হৈ যাব। ইয়াৰ পিছত ইয়াতে যেনেকৈ মই আপোনালোকক ক'লোঁ যে কেনেকৈ কৰিব পাৰি, কি কৰিব পাৰি, 100 টকাতনো কেনেকৈ কৰিব পাৰিব, গোটেই বস্তুখিনি মই আপোনালোকক সহজভাৱে বুজাবলৈ চেষ্টা কৰিম। এইটো হৈ গ'ল মোৰ ডেল্টা এক্সচেঞ্জ ইণ্ডিয়াৰ একাউণ্ট। আপুনিও যেতিয়া এনেদৰে খুলি ল'ব, খোলাৰ পিছত আপুনি ইয়াতে দেখা পাব আপোনাৰ ওপৰতে যিটো বেলেঞ্চ থাকিব বা পইচা থাকিব সেইটো ইয়াতে দেখাই থাকিব। এটা চাইডে আপোনাক কি দেখাব, এটা চাইডে আপুনি যদি চাই তেনেহ'লে ইয়াত আপোনাক দেখাব আপোনাক USD, ঠিক আছে। যদি USD চাই তেনেহ'লে 208 USD মোৰ আছে। ইণ্ডিয়ান ৰুপিজত যদি চাই তেনেহ'লে 17,000 চামথিং কিবা এমাউণ্ট মোৰ ইয়াতে আছে। এতিয়া ইয়াতে যিটো আপুনি পইচা ডিপ'জিট উইথড্ৰ কৰিব সেইটো আপুনি একদম সহজে আপোনাৰ UPI বা নেট বেংকিঙৰ দ্বাৰা আপুনি কৰিব পাৰে। মিনিমাম ডিপ'জিট 2000 টকা হয়। এতিয়া আপুনি 2000 টকা যদি ইয়াতে যদি ডিপ'জিট কৰিব লাগে, ডিপ'জিট কৰি পেলাই যদি ভাবিছে যে মই 500 টকাহে ৰাখিম, বাকীখিনি মই উইথড্ৰ কৰি দিওঁ, লগে লগে আপুনি উইথড্ৰ কৰি দিব পাৰে, আৰু উইথড্ৰ কৰিলে আপোনাৰ ডাইৰেক্টলি বেংকৰ একাউণ্টত আহি যাব। এইটো ডকুমেণ্ট আপুনি দিছে, সেই ডকুমেণ্টৰ এগেইনষ্টত যিটো বেংক একাউণ্ট আপুনি ছাবমিট কৰিলে সেই বেংক একাউণ্টটোৰ দ্বাৰাহে আপুনি ইয়াতে কিন্তু ডিপ'জিট কৰিব লাগিব। এতিয়া মই আপোনালোকক এইটো দেখাই দিম যে ক্ৰিপ্টোত ট্ৰেড কৰিবলৈ হ'লে আমি কি বস্তু চাব লাগিব বা কেনেকৈ চাব লাগিব। পোনপ্ৰথমতে আমি এটা বস্তুৱে চাম যে মেক্সিমাম টাইমত মানুহে কি কৰে, বিটকইনতে ট্ৰেড কৰে। বিটকইন, ইথেৰিয়াম এই দুটাই মেক্সিমাম টাইমত মানুহে ট্ৰেড কৰে, বাকীবোৰ ট্ৰেডটো অলপমান কম কৰে ক্ৰিপ্টো বুলি ক'লে। এতিয়া ইয়াতে আপুনি চাব ফিউচাৰ্ছ আৰু BTC অপশ্যন বা ইথেৰিয়াম অপশ্যন বুলিও আছে। আমি সদায় ক'ত ট্ৰেড কৰিম, আমি সদায় এই ফিউচাৰ ট্ৰেড কৰিম। ইয়াত আমি অপশ্যন ট্ৰেডিঙলৈ গুচি নাযাওঁগৈ, ফিউচাৰতে আমি ট্ৰেড কৰিম, আৰু ফিউচাৰত এই বিটকইনৰ কণ্ট্ৰেক্টত ট্ৰেড কৰিম। মানে থুলমূলকৈ বুজি লওক, আমি বিটকইনত ডাইৰেক্টলি ইয়াতে ট্ৰেড নকৰোঁ, বিটকইনৰ কণ্ট্ৰেক্টত ট্ৰেড কৰিম। তাৰ মানে বিটকইনৰ দাম বাঢ়িব নে বিটকইনৰ দাম কমিব, এই কণ্ট্ৰেক্টটোতহে আমি ট্ৰেড কৰোঁ। যদি আমি বিটকইনৰ যিখন চাৰ্ট আছে সেইখন চাৰ্ট এনালাইচিছ কৰিলোঁ, আৰু এনালাইচিছ কৰি পেলাই দেখিলোঁ যে বিটকইনৰ দাম এতিয়া বাঢ়িব, তেনেহ'লে আমি কি কৰিলোঁ, বিটকইনৰ দাম বাঢ়িব বুলি যিটো কণ্ট্ৰেক্ট আছে তাতে আপুনি 100 ৰুপিজৰ এটা কণ্ট্ৰেক্টত ট্ৰেড কৰিলে। যদি সঁচাকৈ বিটকইনৰ দামটো সেইখিনি সময়ৰ পৰা বাঢ়িবলৈ ষ্টাৰ্ট হৈ গ'ল তেনেহ'লে আপোনাৰ প্ৰফিটো আৰম্ভ হৈ যাব। কিন্তু ধৰা হওক আপুনি চাৰ্টখন চালে বা এনালাইচিছ কৰিলে, আৰু কৰি পেলাই কি দেখিলে যে বিটকইনৰ দাম বৰ্তমান সময়ত কি হ'ব, ডাউন আহিব বা কমিব। তো তেতিয়া আপুনি কি হ'ব, কমাৰ যিটো আপোনালোকৰ কণ্ট্ৰেক্ট আছে তাতে আপুনি ট্ৰেড কৰিলে, আৰু আপুনি কি কৰিলে তাতে আপুনি যদি আপুনি ভবা ধৰণে যদি মাৰ্কেট গ'ল বা বিটকইন তললৈ নামিলে, তেতিয়া আপুনি তাতে কি কৰিব, প্ৰফিট কৰিব পাৰিব। এইটো হৈ গ'ল কণ্ট্ৰেক্টত কৰা, যাৰ বাবে ডাইৰেক্ট বিটকইনত আমি ট্ৰেড নকৰোঁ, আমি 30% টেক্সো আমি গভৰ্ণমেণ্টক দিব নালাগে। এতিয়া ইয়াতে মই আপোনালোকক দেখাই দিম যে মোবাইলত আপোনালোকে কেনেকৈ ট্ৰেড কৰে। পোনপ্ৰথমতে ইয়াতে আপুনি চাই ল'ব পাৰে, ইয়াতে ফিউচাৰ্ছ আছে, যিমানবিলাক কইন আছে বা যিমানবিলাক ক্ৰিপ্টোকাৰেঞ্চি আছে, বহুতো ক্ৰিপ্টোকাৰেঞ্চি ইয়াতে আছে। টপ ভলিউমত যদি আমি ক্লিক কৰোঁ, টপ ভলিউমত ক্লিক কৰিলে আমি কি দেখা পাম, যিকেইটা ক্ৰিপ্টোকাৰেঞ্চিত হাইয়েষ্ট ভলিউম আছে, মানে বহুত বেছি মানুহে ট্ৰেড কৰি আছে, বাই চেল কৰি আছে, সেই ক্ৰিপ্টোকাৰেঞ্চিকেইটা আমাৰ ইয়াতে আহি যায়। যেনেকৈ নেকি ইথেৰিয়াম হৈ গ'ল, বিটকইন হৈ গ'ল, চলানা হৈ গ'ল, এইকেইটাত আমি ট্ৰেড কৰিব পাৰোঁ। এতিয়া আমি চাৰ্টখন চাবলৈ কি চাব লাগিব, তলৰ আপুনি কিছুমান অপশ্যন দেখা পাব। এইটো হৈ গ'ল আপোনাৰ হোম পেজ, ইয়াতে আপোনাৰ এটা অপশ্যন আছে, ইয়াতে তাৰপিছত আছে ট্ৰেড আছে, তাৰপিছত চাৰ্ট আছে, তাৰপিছত আছে পৰ্টফলিঅ' মানে কিমান কি লছ হ'ল, প্ৰফিট হ'ল, সেই অপশ্যনখিনি যাতে ওলাই যাব। চ' চাৰ্ট বুলি য'ত ওলাই আছে, চাৰ্টত যদি আপুনি ক্লিক কৰে, চাৰ্টত ক্লিক কৰাৰ লগে লগে কি হৈ যাব, আপোনাৰ যিখিনি চাৰ্ট আছে সেই চাৰ্টখিনি ইয়াতে ওলাই পৰিব। আৰু ঠিক এইখিনি চাই পেলাই কি কৰিব লাগে, আমি অনুমান কৰিব পাৰোঁ যে বিটকইন ওপৰত যাব, তলত যাব, কেনেকৈ হ'ব, এই বস্তুখিনি আমি চাব পাৰোঁ। আৰু ওপৰতে আমাক কি দিয়া আছে, আমাক ইয়াতে
টাইম ফ্ৰেম দিয়া আছে যে 5 মিনিটৰ টাইম ফ্ৰেমত মানে ধৰি লওক চাৰ্টখন কিমান আপ ডাউন হৈছে বা 15 মিনিটত কিমান আপ ডাউন হৈছে এই অনুপাতে আমি ইয়াতে ক্লিক কৰি পেলাই চাৰ্টখন চেঞ্জ কৰি ল'ব পাৰোঁ যদি আমি মন যায় আমি 1 ঘণ্টিয়াত চাই ল'লোঁ তেতিয়া কি দেখাব যে 1 ঘণ্টাত এখন চাৰ্ট কেনেকৈ মুভ কৰিছে বা 1 ঘণ্টাত প্ৰাইচটো কেনেকৈ মুভ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি কেণ্ডেলকেইডাল বনিব যদি আমি 15 মিনিটত ক্লিক কৰি দিওঁ 15 মিনিটত ক্লিক কৰিলে হৈ যাব প্ৰতি 15 মিনিটৰ মূৰে মূৰে মাৰ্কেটে কিমান আপ ডাউন চলিছে সেই বস্তুটো দেখা পাম যদি এটা ক্লিক কৰি আমি 5 মিনিট কৰি দিওঁ তেনেহ'লে প্ৰতি 5 মিনিটত কেনেধৰণে আপ ডাউন কৰিছে সেই বস্তুটো আমি দেখা পাই গ'লোঁ এইটো হৈ গ'ল আমাৰ চাৰ্টখন তাৰ ওপৰত কি দেখা হৈছে চাব একেবাৰে ওপৰত দেখা আছে ETH USD মানে ইথেৰিয়ামত USD ওলাই আছে ওপৰত যদি ক্লিক কৰে ক্লিক কৰি পেলাই যিখিনি অপশ্যন আছে তাৰ ভিতৰত যিটো কইনত আপোনাৰ কৰিবলৈ মন যায় সেই কইনটোত আপুনি ট্ৰেড কৰিব পাৰে এতিয়া ধৰি লওক BTC USD লিখা আছে ছেকেণ্ড নম্বৰত মই ক্লিক কৰি দিলোঁ BTC USD ক্লিক কৰি দিলোঁ এতিয়া কি ওলাই গ'ল বিটকইন ওলাই গ'ল বিটকইনত এতিয়া আমি ট্ৰেড কৰিব লাগে ফৰ এক্সাম্পল আপুনি চাৰ্টখন চালে এনালাইচিছ কৰিলে আৰু এনালাইচিছ কৰাৰ পিছত আপুনি এটা ট্ৰেড ল'ব লাগে এতিয়া এনালাইচিছ কৰিবলৈ হ'লে আপোনালোকে কি চাই ট্ৰেড কৰিব বা কেনেকৈ কৰিব এই বস্তুটো জনাটো বহুত বেছি জৰুৰী তাৰ বাবে মই মেক্সিমাম টাইমত ক্ৰিপ্টত লাইভ আহোঁ আপোনালোকে ক্ৰিপ্ট লাইভ জইন কৰি শিকিব পাৰিব লগতে আমাৰ ক্ৰিপ্টৰ এটা ফ্ৰী টেলিগ্ৰাম চেনেলো আছে সেই টেলিগ্ৰাম চেনেলটো আপুনি তাতে জইন কৰিব পাৰিব ডেছক্ৰিপশ্যনত মই দি দিম আৰু এটা কথা ক'বলৈ বিচাৰিম আপোনালোকে লাইভত গৈ পেলাই 16 আগষ্টৰ যিটো লাইভ আছে সেই লাইভটো যদি চাই লয় তেনেহ'লে আপোনালোকে খুব ধুনীয়াকৈ গম পাই যাব যে কেতিয়া কেতিয়া আমি ট্ৰেড কৰিব লাগে কেতিয়া নালাগে এনেধৰণে কথাবিলাক গম পাই যাব আৰু তাৰ পৰা আপুনি ক্ৰিপ্টো ট্ৰেডিং ষ্টাৰ্টো কৰিব পাৰিব কাৰণ তাত মই আপোনালোকক এটা ষ্ট্ৰেটেজি দিছোঁ মনত ৰাখিব আপুনি লাইভ যিখিনি মই দি থোৱা আছে অলৰেডি আপলোড কৰা সেই লাইভখিনিত যাব 16 আগষ্টৰ যিটো লাইভ আছিলে সেই 16 আগষ্টৰ লাইভটো আপুনি চাই ল'ব পাৰিব 16 আগষ্টৰ লাইভটোত মই আপোনালোকক ধুনীয়াকৈ গোটেই কনচেপ্টটো বুজাই ৰাখিছোঁ ইভেন কেনেকৈ ট্ৰেড কৰে কি চাই ট্ৰেড কৰে ষ্ট্ৰেটেজি এটা আপোনালোকক দিয়া আছে এতিয়া আগবাঢ়ো নেক্সট টপিকটোলৈ এতিয়া মই ধৰি ল'লোঁ যে বিটকইনত কেণ্ডেলবিলাক আপ এণ্ড ডাউন চলি আছে আৰু বিটকইনত কি হ'ব এতিয়া ইয়াৰ পৰা মাৰ্কেট ডাউন যাব বুলি মই ভাবি ল'লোঁ এতিয়া মই ডাউন যাবলৈ হ'লে কি কৰিব লাগিব চেল বা শ্বৰ্ট কৰিব লাগিব যদি মাৰ্কেট আপ যাব বুলি ভাবোঁ তেনেহ'লে কি কৰিব লাগিব লং বা বাই কৰিব লাগিব এতিয়া মিনিমাম কিমান টকাৰ কৰিব পাৰি সেই বস্তুটো আমি চাবলৈ চেষ্টা কৰিম মই তাৰ বাবে ক'ত আহিম তলতে যিটো ট্ৰেড অপশ্যন ওলাই আছে মই ট্ৰেডত আহিম ট্ৰেডত অহাৰ লগে লগে কি ওলাই গ'ল ইয়াত BTC USD ওলাই গ'ল BTC USD কি হৈ গ'ল প্ৰথমতে বাই লং আছে বাই চেল আছে তাৰপিছতে আছে লেভাৰেজ এতিয়া এই লেভাৰেজটোনো কি হয় এই বস্তুটো আমি থুলমূলকৈ বুজিবলৈ চেষ্টা কৰিম লেভাৰেজ ইয়াত কি হৈ গ'ল বৰ্তমান সময়ত মোৰ ইয়াত চিলেক্ট হৈ আছে 200 আপুনি এইটো নিজৰ সুবিধা অনুযায়ী লেভাৰেজটো কমাব পাৰে লেভাৰেজটো আপুনি বঢ়াব পাৰে এতিয়া এই লেভাৰেজটো হয় কি ধৰা হওক আপোনাৰ ওচৰত 100 টকা পইচা আছে 100 টকাৰে আপুনি এটা ট্ৰেড কৰিব বিচাৰিছে কিন্তু 100 টকাত আপোনাক এটা ট্ৰেডে কৰিবলৈ দিয়া হ'ব হয়নে কিন্তু যদি আপুনি লেভাৰেজ লয় তেতিয়া কি হৈ যাব আপোনাক 100 টকাতে বেছি ট্ৰেড কৰিবলৈ দিব যদি আপুনি 2x লেভাৰেজ ল'লে 100 টকাত তেতিয়া আপোনাক দুটা ট্ৰেড কৰিবলৈ দিব যদি আপুনি 200x লেভাৰেজ ল'লে 200 গুণ তেতিয়া সেই 100 টকাতে কি হ'ব আপোনাক 200টা ট্ৰেড কৰিবলৈ ইয়াত সুবিধা পাব কিন্তু এতিয়া ইয়াতে লেভাৰেজটো সুবিধা হৈ গ'ল কি কম পইচাত আমি বেছি ট্ৰেড কৰিব পাৰোঁ এতিয়া এটা অসুবিধাও আছে সেই অসুবিধাটো কি আমি ইয়াতে সেই অসুবিধাটো বুজিবলৈ চেষ্টা কৰিব লাগিব হয়নে এতিয়া অসুবিধা কি হৈ গ'ল ঠিক যেনেকৈ আপুনি কম পইচাত বেছি ট্ৰেড কৰিব পাৰে প্ৰফিট পালেতো আপুনি কম পইচাত বেছি প্ৰফিট পাব লেভাৰেজ লৈ যদি কৰে যেনেকৈ আপুনি কম পইচাত বেছি প্ৰফিট পাব তেনেকৈ কিন্তু লছ হ'লে আপোনাৰ কম পইচাত বেছি লছ হোৱাৰ সম্ভাৱনা থাকিব হয়তো আপোনাৰ 100 টকাৰ ভিতৰত 90 টকা লছ হৈ যাবলৈ আছে বা গোটেই 100 টকাটোৱে আপোনাৰ লছ হৈ যাবলৈ আছে যদি আপুনি লেভাৰেজ লৈ কৰে আৰু প্ৰফিট হ'লেও কিন্তু 100 টকাত 100 টকা বা 200 টকা 300 টকা পৰ্যন্ত আপুনি ইয়াতে প্ৰফিট কৰিব পাৰে গতিকে লেভাৰেজটো আপুনি হেমতে ল'ব যিমানখিনি আপোনাৰ ওচৰত কেপিটেল আছে বা কিমান টকা আপুনি ইয়াতে ৰিস্ক ল'ব বিচাৰে ঠিক আছে এতিয়া মই আপোনালোকক 200x লেভাৰেজ লৈ পেলাই কৰি দেখাম যে আমি 200x যদি লেভাৰেজ লৈ কৰি চাওঁ তেনেহ'লে মিনিমাম কিমান টকাৰ পৰা আমি কৰিব পাৰোঁ তাৰপিছত আহি যায় তলতে আপোনাৰ লিমিট অৰ্ডাৰ মানে কি হৈ গ'ল ধৰা হওক মই এগেইন চাৰ্টত ক্লিক কৰিলোঁ দেখা পালোঁ যে মাৰ্কেট এইখিনি জেগাত চলি আছে আমি লিমিট অৰ্ডাৰ তাৰ ওপৰত লগাই দিলোঁ মানে আমি ভাবিছোঁ যে মাৰ্কেটৰ ইমান দামত আমি নিকিনো যেতিয়া অলপ প্ৰাইচটো ওপৰলৈ যাব তেতিয়া আমি সেল কৰিম তাৰপিছত তললৈ অহাৰ পিছত প্ৰফিট পাম তেতিয়া আমি লিমিট অৰ্ডাৰত আমি কি কৰিব পাৰোঁ ইয়াতে আমি প্ৰাইচ লগাব পাৰোঁ এতিয়া ধৰক আমি ট্ৰেডত ক্লিক কৰিলোঁ ট্ৰেডত ক্লিক কৰাৰ লগে লগে লিমিট অৰ্ডাৰ আহিলে ইয়াতে যদি ক্লিক কৰোঁ তেনেহ'লে কি হ'ব মাৰ্কেট অনলি এনেকৈ ওলাই যাব আমি মাৰ্কেটত ক্লিক কৰিলোঁ মাৰ্কেটত ক্লিক কৰা মানে কি হৈ গ'ল যেতিয়াই আমি ক্লিক কৰিম য'তে ক্লিক কৰিম তাতে লগে লগে কি হ'ব বাই হৈ যাব কোৱান্টিটি দিয়া আছে আমি লটত কৰিব লাগে এটা লট যদি আমি লওঁ তেনেহ'লে 0.001 BTC আপুনি ইয়াত বাই কৰিব পাৰিব এতিয়া আমি যদি ভাবোঁ যে আমি
মাৰ্কেট ইয়াৰ পৰা ওপৰলৈ যাব তেনেহ'লে আমি বাই কৰিব লাগিব মই আকৌ এবাৰ কৈছোঁ যদি মাৰ্কেট ইয়াৰ পৰা তললৈ যায় তেনেহ'লে আমি চেল কৰিব লাগিব আৰু ইয়াৰ কণ্ট্ৰেক্টটো আমি বাই কৰিব লাগিব এতিয়া আমি ধৰি ল'লোঁ যে মাৰ্কেট আমি চাই ল'লোঁ যে মাৰ্কেট লাহে লাহে ডাউন আহি আছে হয়নে আপুনি ইয়াৰ পৰা চাব পাৰে মই আপোনালোকক দেখাবৰ কাৰণে কৈছোঁ যে মাৰ্কেট ডাউন আহি আছে গতিকে সদ্যহতে আমি ট্ৰেণ্ডটোকে ফ'ল' কৰিম আৰু ট্ৰেণ্ডটোক ফ'ল' কৰি পেলাই আমি কি কৰিবলৈ চেষ্টা কৰিম যে ইয়াতে আমি অকল বাই নহয় চেল কৰিব চেষ্টা কৰিম ট্ৰেডত আহিলোঁ ট্ৰেডত অহাৰ পিছত ওপৰতে আপুনি চাবলৈ বিচাৰিব ইয়াতে আপুনি চাব এটা আছে লং বা বাই তাৰ কিনাৰতে আছে চেল বা শ্বৰ্ট এতিয়া আমি আপোনালোকক কি কৰিম বুলি ক'লোঁ আমি ইয়াতে আপোনালোকক ক'লোঁ যে আমি চেলহে কৰিম গতিকে মই চেলত ক্লিক কৰি ল'লোঁ তাৰমানে মাৰ্কেট যে তললৈ যাব BTC যে তললৈ যাব বিটকইন তললৈ যোৱা কণ্ট্ৰেক্টত আমি বাই কৰিম বা আমি চেল কৰিম মানে এটা কণ্ট্ৰেক্ট আমি ইয়াৰ পৰা উঠাম এটা এটা ক্লিক কৰিলোঁ ওৱান ক্লিক কৰি যেতিয়া মই 200x লেভাৰেজ লৈছোঁ 200x লেভাৰেজ লোৱাৰ লগে লগে আপুনি চাব পাৰে ইয়াতে মোৰ এভেইলেবল মাৰ্জিন মানে মোৰ ওচৰত এভেইলেবল মাৰ্জিন কিমান আছে 208 USD আৰু মোৰ ইউজ কিমান হৈছে 0.71 USD 1 USD ইণ্ডিয়ান ৰুপিজত 85 ৰুপিজ হয় তাৰমানে ইয়াত 85 ৰুপিজো ইউজ হোৱা নাই মই ট্ৰেডটো কৰিবৰ কাৰণে এতিয়া এটা ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছতে মই চেলত ক্লিক কৰিলোঁ চেলত ক্লিক কৰাৰ লগে দেখাই দিলে যে ক'ত কিমান মোৰ হ'ব পাৰে মই নৰ্মেল কিমান USD লাগিছে 200x লেভাৰেজ লৈছোঁ ফিজ এটাও লাগিছে ফিজটো হৈ গ'ল কি 0.06 মোৰ ইয়াতে ফিজ লাগিব এই লটটো চেল কৰিবৰ কাৰণে মানে 0.06 USD এতিয়া যদি মই প্ৰফিট পাবলৈ হয় তাৰমানে 0.06 USD ওপৰত গ'লে মই ইয়াতে প্ৰফিট পাম ইয়াৰ পিছতে মই প্লেচ অৰ্ডাৰ ক্লিক কৰিলোঁ প্লেচ অৰ্ডাৰ ক্লিক কৰাৰ লগে লগে ছাবমিট অৰ্ডাৰ এণ্ড আপুনি ইয়াতে অৰ্ডাৰ ফিল্ড আহি গ'ল তাৰমানে অৰ্ডাৰটো লাগি গ'ল এতিয়া আমি চাৰ্টত ক্লিক কৰিম চাৰ্টত ক্লিক কৰাৰ লগে লগে কি দেখা পালোঁ যে আপুনি চাব পাৰে যে এইখিনি জেগাত কি হৈ গ'ল আমাৰ এটা অৰ্ডাৰ লাগি গ'ল এতিয়া এই অৰ্ডাৰটোৰ এগেইনষ্টত কি হ'ব যদি মাৰ্কেট ওপৰলৈ গুচি যায় তেনেহ'লে আমাৰ লছ হ'ব আৰু যদি মাৰ্কেট তললৈ আহে তেনেহ'লে কি হ'ব আমাৰ ইয়াতে প্ৰফিট হোৱা আমি দেখিবলৈ পাম এতিয়া কি হৈছে আমি মাৰ্কেট তললৈ যোৱা কণ্ট্ৰেক্টটো মানে চেল কৰিছোঁ তো মাৰ্কেট যদি এইখিনি জেগাৰ পৰা তললৈ আহে আমাৰ প্ৰফিট হোৱা আৰম্ভ হৈ যাব আৰু মাৰ্কেট যদি এইখিনি জেগাৰ পৰা ওপৰলৈ যায় তেনেহ'লে আমাৰ লছ হোৱা আৰম্ভ হৈ যাব এতিয়া যদি মই ইচ্ছা কৰোঁ যে এই ট্ৰেডটো ইয়াতে মই কাটি দিওঁ তেনেহ'লে এই যিটো ক্ৰছ চিন আপোনালোকে ইয়াতে দেখা পাইছে এই ক্ৰছ চিনটো ডাইৰেক্টলি ক্লিক কৰি মই এই ট্ৰেডটোৰ পৰা মই কাটিও দিব পাৰোঁ ইয়াৰ পিছত এতিয়া আপুনি চাব হোম আহি গ'ল হোমত অহাৰ লগে লগে কি হৈ যাব আপুনি ইয়াতে দেখা পাব মোৰ ইয়াতে ওলাই আছে UPNL মানে যিটো মোৰ বৰ্তমান সময় ইয়াত PNL চলি থাকিব মানে কিমান টকা লছ বা প্ৰফিট চলি থাকিব সেইটো ইয়াতে দেখাব লগতে ইয়াতে আপোনালোকৰ পজিশ্যন দেখাব যে টোটেল কিমানৰ পজিশ্যন চলি আছে মই যদি ইয়াতে ক্লিক কৰোঁ তেনেহ'লে দেখা পাব যে বৰ্তমান সময়ত মোৰ ইয়াতে বিটকইনৰ এটা পজিশ্যন চলি আছে এই বিটকইনৰ পজিশ্যনটোত বৰ্তমান সময়ত মোৰ প্ৰফিটটো আপ এণ্ড ডাউন এনেকৈ কৰি আছে আৰু ইয়াতে কি হ'ব আপোনালোকৰ প্ৰফিট এণ্ড লছবিলাক দেখাই থাকিব যেনেকৈ নেকি একদমে সৰু পইচাত চলি আছে ইয়াতে বৰ্তমান চাব পাৰে 1% মোৰ লছ চলি আছে 1.13% লছ চলি আছে পটককৈ 0.17% প্ৰফিট চলি গ'ল 0.17% মোৰ ইয়াতে আকৌ লছ চলি গ'ল প্ৰফিট চলি গ'ল এনেকৈ আপুনি ইয়াতেও প্ৰফিট এণ্ড লছখিনি চাব পাৰিব আৰু হোম পেজত যদি চাই যিহেতু ইয়াত একদম ন্যূনতম পইচাত আপ এণ্ড ডাউন হৈ আছে গতিকে ইয়াত দেখুওৱা নাই কিন্তু যেতিয়া আপোনাৰ মিনিমাম 1 টকা 2 টকা প্ৰফিট হোৱা আৰম্ভ কৰিব তেতিয়া আপুনি একেটা লাহেকৈ শ্ব' কৰা আৰম্ভ কৰিব এতিয়া এগেইন যদি মই চাৰ্টত ক্লিক কৰোঁ চাৰ্টত ক্লিক কৰিলে কি হ'ব যিহেতু মই BTCত মই ট্ৰেডটো লৈ থৈ দিছোঁ গতিকে বিটকইনত কি হ'ব ইয়াতে মোক দেখাই আছে যে বৰ্তমান সময়ত মোৰ ওচৰত 0.01 USDত মোৰ কি চলি আছে লছ চলি আছে এতিয়া এই ট্ৰেডটো যদি মই কাটিব বিচাৰোঁ মই ইয়াতে যিটো ক্ৰছিন আছে ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে মোক সুধিব যে মাৰ্কেট ক্ল'জতে মই ডাইৰেক্টলি ইয়াতে মাৰ্কেটতে ক্ল'জ কৰি দিমনে যদি মই ক্ল'জ কৰি দিওঁ তেনেহ'লে ট্ৰেডটো কি হ'ব লগে লগে ক্ল'জ হৈ যাব আৰু যিটো লছ প্ৰফিট চলি আছে সেইটো মই ইয়াতে এক্সিট হৈ যাব চ' মই ইয়াতে ক্লিক কৰোঁ ক্লিক কৰাৰ লগে লগে চাব পাৰে ইয়াতে মোৰ ক্ল'জ হৈ গ'ল আৰু 0.024 USD মোৰ ইয়াতে লছ হৈ গ'ল ঠিক আছে এনেকৈ আপোনাৰ ইয়াতে লছ হৈ যাব এতিয়া আপুনি যদি পৰ্টফলিঅ' ক্লিক কৰে ওপৰতে যিটো এটা আইকন দেখা পাইছে এই যিটো আইকন দেখা পাইছে এই আইকনটোত যদি আমি ক্লিক কৰোঁ তেনেহ'লে কি হ'ব আমাৰ পৰ্টফলিঅ' ৰিজাল্টটো ইয়াতে ওলাই যাব এতিয়া যদি মই ক্লিক কৰি পেলাই চাওঁ তেনেহ'লে ইয়াতে দেখা পাব এক ছেকেণ্ড মোক কিনি গ'ল ষ্টেটাছ অ'কে PNLটো চাব ইয়াতে কি দেখা পাইছে 0.025 USD কি হৈ গ'ল মোৰ ইয়াতে লছ হ'ল ঠিক তেনেকৈ আপুনি ইয়াতে বিটকইনত লছ এণ্ড প্ৰফিট কৰিব পাৰে এতিয়া মই আপোনালোকক আকৌ এটা ট্ৰেড লৈ দেখাম কেলৈ দেখাম কাৰণ কেলৈ ইয়াতে আমি যদি আপুনি ইচ্ছা কৰে যে আপুনি কিমান টকা প্ৰফিট ল'ব কিমান টকা লছ ল'ব সেই অনুপাতে আপুনি প্ৰফিট কৰিব বিচাৰিছে ধৰা হৈ গ'ল এগেইন মই ইয়াতে বিটকইনত মই চেল কৰিবলৈ বিচাৰিছোঁ বা এবাৰ মই বাই কৰি আপোনালোকক দেখাম এতিয়া মই এগেইন গ'লোঁ ট্ৰেডত যোৱাৰ লগে লগে ওপৰত চাই ল'লোঁ যে BTC ওলাই আছেনে আপুনি এইখিনি মন কৰি ল'ব লাগিব BTC ওলাই আছে BTC ওলাই থকাৰ পিছত তলত মাৰ্কেট ওলাই থাকিব লাগিব তেতিয়া কি হ'ব লগে লগে এক্সিকিউট হৈ যাব মাৰ্কেট ওলাই গ'ল ইয়াৰ পিছতে কি হ'ব কোৱান্টিটিত এবাৰ মই আপোনালোকক ধৰি লওক
5টা লট মই লৈ দেখাম 5টা লটত কি হ'ব 0.005 BTC কি হ'ব মোৰ ইয়াতে ইউজ হ'ব আৰু ইয়াত ইউজ হোৱাৰ লগে লগে আপুনি চাব পাৰে মোৰ ইয়াতে ফিজ কিমান লাগে মোৰ ইয়াতে কেপিটেল কিমান লাগিব 3.55 USD 3.55 USD মানে আপুনি ইণ্ডিয়ান ৰুপিজত নিজে ক্যালকুলেট কৰি চাব 1 USD 85 USD তাৰ মানে মোৰ ইয়াত নিয়াৰ এবাউট 300 মান টকাৰ বা 350 মান টকাৰ পইচা ইউজ হ'ব এতিয়া কি কৰিম মই এটা জাস্ট বাই ক্লিক কৰিম বাই ক্লিক কৰাৰ লগে লগে প্লেস অৰ্ডাৰ ক্লিক কৰিম প্লেস অৰ্ডাৰ ক্লিক কৰাৰ লগে লগে চাব পাৰে মোৰ এটো বিটকয়েন মোৰ ইয়াতে বাই হৈ গ'ল এতিয়া কি কৰিম মই চাৰ্টত গুছি যাম চাৰ্টত যোৱাৰ লগে লগে দেখিবলৈ পাব যে বৰ্তমান সময়ত এটো মোৰ বাই পজিশন লাগি আছে তাৰ মানে মই BTC বাই কৰিলো আৰু এই BTC টো এতিয়া কি হ'ব লাহে লাহে যদি ওপৰলৈ যায় তেনেহলে মোৰ প্ৰফিট হ'ব আৰু যদি তললৈ আহে তেনেহলে মোৰ লছ হৈ যাব এতিয়া ধৰা হওক এই যিখিনি উলাই আছে এই যুগটোলে অহাৰ লগে লগে মই কি কৰিম মাৰ্কেটৰ পৰা এক্সিট লৈ দিম আৰু এই যুগটোলে অহাৰ লগে লগে মই নিজে মই বিচাৰিছো যে মোৰ মাৰ্কেটত প্ৰফিটটো হৈ যাওক বা ইয়াতে প্ৰফিটৰ মোৰ টাৰ্গেট ৰাখিছো এটা তাৰ বাবে আমি কি কৰিব লাগিব আপুনি চাব পাৰে ধৰা হওক একেবাৰে তলত কিমান আছে 1,14,703 তো মাৰ্কেট মই ওপৰলৈ যাব কাৰণে বাই কৰিছো যদি মাৰ্কেট তললৈ আহে মোৰটো লছ হৈ যাব গতিকে মই ধৰি ললো লছৰ এটা মোৰ সীমা বান্ধি ৰাখিছো যে গোটেই পইচাটো যাতে মোৰ লছ হৈ নাযায় 114686 তাৰ মানে এই এমাউণ্টতকৈ যদি বিটকয়েন তললৈ আহে তেতিয়া মই এক্সিট ল'ব বিচাৰিছো 114686 এতিয়া ইয়াতে মই কি লগাব লাগে ষ্টপ লছ লগাব লাগে যাতে মই মোবাইলটো অফ কৰি থৈ দিলেও যাতে মোৰ এক্সট্ৰা লছ হৈ নাযায় তাৰ বাবে কি কৰিম প্ৰথমতে এইটো মনত ৰাখি ল'ম যে ধৰক এইটো একেবাৰে তলত ইয়াতে লগাম 114600 মানে 1,14,600 মই কি কৰিছো ষ্টপ লছ লগাবলৈ চেষ্টা কৰিছো প্ৰথমতে কত আহিম হোমত আহিম ৰাইট তো হোমত অহাৰ পিছত কি কৰিম যেটো পজিশন বা অৰ্ডাৰ আছে তাতে আমি ক্লিক কৰিম তাতে ক্লিক কৰাৰ পিছতে কি হ'ব এই যেটো আপোনালোকে সিন দেখা পাইছে ইয়াতে ক্লিক কৰি পেলাই আপোনালোকে তো ডাঙৰ কৰি ল'ব পাৰিব ডাঙৰ কৰাৰ পিছত কি হৈ গ'ল এটা আপোনালোকে ব্ৰেকেট অৰ্ডাৰ বুলি এটা অপচন পাই যাব ব্ৰেকেট অৰ্ডাৰ প্লাস ইনটু ক্লিক কৰিব প্লাস ইনটু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত দুটামান অপচন আহি যাব এটা হৈ গ'ল টেক প্ৰফিট মানে কিমান টকাত আপুনি প্ৰফিট কৰিব বিচাৰিছে ষ্টপ লছ মানে কিমান টকা আপুনি লছ খাব বিচাৰিছে এটা ষ্টপ লছত মাৰ্কেটত থাকিবলৈ দিব এতিয়া আমি প্ৰাইচটো কি 1,14,600 তাৰ মানে 1,14,600 কে তললৈ যদি আহে মই বিচাৰিছো যে মই ইয়াৰ পৰা এক্সিট হৈ যাব লাগে মোৰ কেপিটেল কিমান ইউজ হৈছিলে $3.55 এতিয়া ইয়াত মোক দেখাই দিলে কিমান মই যদি এইখিনি জায়গালৈকে মই ওয়েট কৰো তেনেহলে $1.55 মোৰ ইয়াতে লছ হৈ যাব মই কনফাৰ্মত ক্লিক কৰি দিলো কনফাৰ্ম হৈ গ'ল এটা কনফাৰ্ম হোৱাৰ পিছত মই যদি এগেইন চাৰ্টত যাওঁ চাৰ্টত ক্লিক কৰিলে আপোনালোকে কি দেখা পাব ইয়াত মোৰ অৰ্ডাৰটোত এটা ষ্টপ লছও লাগি গ'ল তাৰ মানে যেহেতু এতিয়া মাৰ্কেট লাহে লাহে তললৈ আহিছে মই যেহেতু বাই কৰিছো গতিকে যদি এই লেভেলটোত মাৰ্কেট আহি যায় তেনেহলে কি হ'ব অটোমেটিক এক্সিট হৈ যাব আৰু মোৰ যিখিনি কেপিটেল আছে বাছি যাব কাৰণ যেহেতু মই ইয়াতে কেপিটেল ইউজ কৰিছো মাত্ৰ 3.55 USD আৰু ইয়াতে মোৰ যেটো লছ হ'ব হেতু 1.5 USD লছ হ'ব বাকি কিটা পইচা মোৰ ওচৰত থাকি যাব এটা ধৰি ললো মই এটা প্ৰফিটৰ এটা টাৰ্গেট কৰিব লাগে মই ভালকে এনালাইসিস কৰিলো মাৰ্কেটখন আৰু ভাবিলো যে মাৰ্কেট ইয়াৰ পৰা লাহেকে ওপৰলৈ যাব আৰু ধৰি ললো 1,15,380 মাৰ্কেট ওপৰলৈ যাব এতিয়া মই এগেইন হোমত আহিম পজিশনত আহিম এই সিনটো ক্লিক কৰিম এই যেটো ব্ৰেকেট অৰ্ডাৰ আছে ব্ৰেকেট অৰ্ডাৰ এটা কি হৈ গ'ল পেন্সিল এটা আহি গ'ল পেন্সিল এলত ক্লিক কৰিম তলতটো ষ্টপ লছ তাৰ মানে কোড আমি আমাৰ লছটো ষ্টপ কৰিম হেতুটো দিয়া আছে টেক প্ৰফিট কোনখিনি জায়গাত আমি নিজে প্ৰফিট হয়টো বিচাৰিছো এটা ক্লিক কৰি পেলাই কি কৰিম 1,15,000 মই দি দিলো সো 1,15,000 যদি দি দিছো বা 1,15,000 ধৰি লওক মই দি দিলো 800 তো 1,15,800 যেতিয়া মই দি দিলো এতিয়া মই দেখাই দিলে কিমান এই টেটত মোৰ মানে ইনভেষ্টমেন্ট কিমান আছিল $3.5 মোৰ যদি লছ হৈ যায় $1.55 লছ হ'ব আৰু এতিয়া যদি মোৰ প্ৰফিট হয় $4.44 মোৰ প্ৰফিট হ'ব সো মই ইয়াতে আপডেট কৰি দিলো আপডেট হৈ গ'ল আপডেট হোৱাৰ লগে লগে কি কৰিম এগেইন চাৰ্টত যাম চাৰ্টত যোৱাৰ লগে লগে কি হৈ গ'ল ইয়াত আমাক কি হৈ গ'ল চক ধুনিয়াকৈ আমাক দেখাই দিলে এতিয়া মাৰ্কেটখন যদি এইখিনি জায়গালৈকে যায় তেনেহলে কি হৈ যাব এই জায়গাখিনিলৈকে যদি যায় নিজে আমাৰ টেটো এক্সিট হৈ যাব আমাৰ প্ৰফিট আমাৰ ওচৰত আহি যাব যদি মাৰ্কেট তললৈ আহি যায় এই জায়গাখিনিলৈ অহাৰ লগে লগে কি হৈ যাব আমাৰ নিজে লছ হৈ যাব আৰু আমাৰ টেটো এক্সিট হৈ যাব এটা ধৰা হওক আপুনি এইখিনি দিয়া পিছত আপুনি কি ভাবিছে যে মই প্ৰফিটটো অলপ কমকে লওঁ বা অলপ তলতে মই প্ৰফিটটো বুক কৰিব বিচাৰো তো সিম্পল ওপৰতে যেটো প্ৰফিটৰ টাৰ্গেট আছে তাতে এবাৰ ক্লিক কৰিব চক এবাৰ ক্লিক কৰিলো এবাৰ ক্লিক কৰাৰ পিছত এটো লাহেকে মই তললৈ কি কৰিব পাৰো এনেকে লৈ আহিব পাৰো জলৈকে আনি এৰি দিব তাত কি হৈ যাব আপডেট হৈ যাব তাৰ মানে হেখিনি জায়গালৈকে যদি মাৰ্কেট গুছি যায় আপোনাৰ কি হৈ যাব প্ৰফিট হৈ যাব বা যেটো লছ আছে লছটো যদি আপুনি আপ ডাউন কৰিব বিচাৰে তেনেকে আপুনি কৰিব পাৰে এতিয়া চাব পাৰে ইয়াতে আমাৰ প্ৰফিট কিমান চলি আছে 0.05 USD আমাৰ প্ৰফিট ৰানিং হৈ আছে তাৰ মানে হিমান টকা বৰ্তমান সময়ত আমাৰ চলি আছে যেহেতু মই হৰু টেট এটা আপোনালোকক লৈ দেখাইছো এটা ধৰা হওক এটা প্ৰফিট চলি আছে
টাৰ্গেট আৰু অৰ্ডাৰো লগাই থোৱা আছে কিন্তু আপুনি বিচাৰিছে যে ইয়াৰ পৰা আপুনি এক্সিট কৰিব লাগে তো ইয়াত যেনেকৈ মই আপোনালোকক দেখাইছিলোঁ ডাইৰেক্টলি পূৰণ চিনটো ক্লিক কৰি আপুনি এই যিটো আমাৰ পজিশ্যনৰ পূৰণ চিন আছে ইয়াতে আপুনি ক্লিক কৰি আপুনি এক্সিট ল'ব পাৰিব নতুবা হোমত গুচি আহিব হোমত অহা পজিশ্যন ওলাই আছে এই পজিশ্যনৰ পৰা ক্লিক কৰি আপোনালোকে এক্সিট ল'ব পাৰিব এতিয়া পজিশ্যনত চাই লওক পজিশ্যনত কি হৈ আছে বৰ্তমান সময়ত আমি যিমান লগালোঁ তাৰে 6% মানে কেপিটেলৰ 6% প্ৰফিট চলি আছে হয়নে 6.44% প্ৰফিট চলি আছে তো ধৰি লওক মই এইখিনি জেগা পাই কি বিচাৰিছোঁ মই প্ৰফিটটো বুক কৰিব লাগে আৰু এতিয়া প্ৰফিটটো দেখাই আছে যে $0.18 মোৰ প্ৰফিট চলি আছে চ' মই কি কৰিব পাৰোঁ এইটো ক্ল'জ হ'ল যে ওপৰত ওলাই আছে দেখা পাইছে নহয় ক্ল'জ অল ইয়াতে ওলাই আছে ইয়াতে ক্লিক কৰিলোঁ আৰু ক্লিক কৰাৰ পিছত যদি মই কনফাৰ্মত ক্লিক কৰোঁ এইটো চাওক মোৰ ইয়াতে কনফাৰ্ম হৈ গ'ল আৰু 0.23 USD মোৰ প্ৰফিট হৈ গ'ল এতিয়া এগেইন যদি আমি পৰ্টফলিঅ'ত আহোঁ দেখা পাইছে এইটো তলতে পৰ্টফলিঅ' আছে ইয়াৰ ওপৰত এই যিটো চিম্বল ওলাই আছে ঘড়ীৰ নিচিনা তাতে যদি আমি ক্লিক কৰোঁ তেনেহ'লে ট্ৰেডটো ডিটেইলছ ওলাই যাব এতিয়া ট্ৰেডটোৰ ডিটেইলছ যদি আমি এনেদৰে যদি পিছলৈ কৰি পেলাই চাওঁ তেনেহ'লে আমি কি দেখা পাম আমাৰ প্ৰফিট কিমান হৈ গ'ল $0.23 আমাৰ কি হৈ গ'ল প্ৰফিট হৈ গ'ল চ' এনেকৈ কৰি পেলাই আপুনি ইয়াতে প্ৰফিট বা লছৰ কেলকুলেশ্যন কৰিব পাৰে বা আপুনি এনেধৰণে ইয়াতে ট্ৰেড কৰিব পাৰে এতিয়া মই আপোনালোকক টেকনিকেলি দেখাই দিলোঁ যে মোবাইলত আপোনালোকে বিটকইনত কেনেকৈ ট্ৰেড কৰিব আৰু মোবাইলতে আপোনালোকে কেনেকৈ এক্সিট কৰিব কেনেকৈ আপোনালোকে ষ্টপ লছ অৰ্ডাৰ লগাব কেনেকৈ আপোনালোকে টাৰ্গেট লগাব কেনেকৈ এণ্ট্ৰি ল'ব বা কেনেকৈ এক্সিট ল'ব ডিটেইলছ মই আপোনালোকক দেখুৱাই দিলোঁ এতিয়া আপোনালোকে কি কৰিব যদি আপোনালোকে বিচাৰিছে যে বিটকইনত ময়ো ট্ৰেড কৰিব লাগে তেনেহ'লে ডেল্টা এক্সচেঞ্জ ইণ্ডিয়াৰ একাউণ্টটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ পেলাই খুলি ল'ব পাৰিব আৰু ঠিক সেই অনুপাতে আপোনালোকে এনালাইচিছ কৰিব পাৰে যে চাৰ্টত যোৱাৰ পিছত যদি আপোনালোকৰ লাগিছে যে মাৰ্কেট এই জেগাখিনিৰ পৰা ওপৰলৈ যাব তেনেহ'লে আপোনালোকে ট্ৰেডত আহি পেলাই আপোনালোকে কি কৰিব লাগিব এই যিটো বাই আছে বাইত ক্লিক কৰি পেলাই আপুনি বাই কৰিব লাগিব যদি চেলত তললৈ যাব বুলি ভাবে তেনেহ'লে চেলত ক্লিক কৰি পেলাই আপুনি চেল বা শ্বৰ্ট কৰিব পাৰে এতিয়া আমি কেনেকৈ গম পাম যে মাৰ্কেট ওপৰলৈ যাব নে তললৈ যাব আমি কেনেকৈ গম পাম বিটকইন এতিয়া দাম বাঢ়িব নে দাম কমিব আমিতো গম পাব লাগিব আমি যদি গম পাওঁ বিটকইনৰ দাম বাঢ়িব তেতিয়াহে আমি বাই বা লঙত যাম আমি যদি গম পাওঁ বিটকইনৰ দাম কমিব তেতিয়াহে আমি চেল বা শ্বৰ্টত যাম সেইবাবে মাৰ্কেটখনক আমি এনালাইচিছ কৰিব লাগিব এতিয়া মাৰ্কেটখনক এনালাইচিছ কৰাৰ বহুতো উপায় আছে তো এই উপায়খিনিৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত মোক ভিডিঅ' লাগে বুলি ক'ব এনালাইচিছ কৰা উপায় লাগে বুলি ক'ব মই আপোনালোকক এটাকৈ প্ৰতিটো এনালাইচিছ কৰা ভিডিঅ' মই আপোনালোকক দি যাম আজি এই ভিডিঅ'টোত আমি কি শিকিলোঁ কেনেকৈ আমি ট্ৰেড ল'ব পাৰোঁ কেনেকৈ এক্সিট কৰিব লাগে কেনেকৈ লছ প্ৰফিট চাব লাগে এই বস্তুখিনি আমি শিকি গ'লোঁ এতিয়া আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যিসকলে এনালাইচিছ কৰা শিকিব বিচাৰে তেওঁলোকে আমাৰ এই চেনেলটোত থাকিব লগতে 16 আগষ্টৰ যিটো লাইভ মই আপোনালোকক অলৰেডি আপলোড কৰি থৈ দিছোঁ সেই 16 আগষ্টৰ লাইভটো যদি আপোনালোকে চাই লয় তেনেহ'লে সেই লাইভটোত একদম ধুনীয়াকৈ এনালাইচিছ কৰা এটা ভিডিঅ' মই আপোনালোকৰ বাবে দি থৈ দিছোঁ তো সেই ভিডিঅ'টো যদি আপোনালোকে ভালকৈ চাই লয় তেনেহ'লে আপোনালোকে গম পাই যাব কিমান আপোনালোকে ৰিস্ক ল'ব লাগে কিমান টকা আপোনালোকে ট্ৰেডটো ল'ব লাগে কিমান টকা থাকিলে কিমান টকা আপোনালোকে ৰিস্ক লোৱা উচিত বা লেভাৰেজ কেনেকৈ লোৱা উচিত আৰু এনালাইচিছ কৰাও এটা উপায় আপোনালোকে তাতে শিকি যাব গতিকে আপোনালোকে কমেণ্ট কৰিব যে আজি ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে আৰু ডেল্টা এক্সচেঞ্জ ইণ্ডিয়াত কেনেকৈ বাই চেল কৰে এইটো যে ডিটেইলছ মই আপোনালোকক দেখাই দিলোঁ আই হোপ আৰু একো বস্তু থাকি যোৱা নাই টেকনিকেল ক্ষেত্ৰত আৰু ক'লোৱেই যে মাৰ্কেট ওপৰত যাব নে তলত যাব এনালাইচিছ কৰিবলৈ হ'লে আমি কিছুমান উপায় আছে সেই উপায়বিলাক আমি অৱলম্বন কৰিব লাগিব আৰু যদি সেই উপায়বিলাকৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব মই লাহে লাহে এটাকৈ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম তো এইটো আছিলে EDU by প্ৰিটমৰ প্ৰথমটো ভিডিঅ' আশা কৰিলোঁ আপোনালোকে মৰম দিব আৰু এতিয়াও কৈছোঁ যিসকলে 16 আগষ্টৰ লাইভটো চোৱা নাই সেই লাইভটো চাই ল'ব এনালাইচিছ কৰাৰ উপায় আপোনালোকে শিকি যাব লগতে ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকো দি থোৱা আছে যিটোত আমি অকল ক্ৰিপ্টো ৰিলেটেড মানে আপডেটে কৰিম তাতো আপোনালোকে জইন কৰি ল'ব আৰু মই আপোনালোকক ইণ্ডিয়ান মাৰ্কেটৰ টেলিগ্ৰাম চেনেলটো দি দিম যদি আপোনালোকে ইচ্ছা কৰে ইণ্ডিয়ান মাৰ্কেটৰ টেলিগ্ৰাম চেনেলটো আপুনি জইন কৰিব পাৰে